আই মই ঘৰলৈ উভতিছোঁ। কবি প্ৰাঞ্জল প্ৰতীক বৰা। দূৰত থকাটো বিলাসিতা নাছিল, নাছিল একো ঘৰুৱা কন্দ। পেটৰ ভোকৰ জুই কুৰাই আই তোৰ সতে মোৰ ব্যৱধান নানিছিল। খাটি খোৱা শ্ৰমিক তোৰ এই পোনাকণ, কপালৰ ঘাম মাটিত পেলাওঁ, তেজক পানী কৰোঁ, কিজানিবা পাওঁ দুবেলা দুখনকৈ ৰুটি। পালে এখন মই খাওঁ, এখন তোলৈ পঠাওঁ। এয়াইতো আমাৰ জীৱন। জীয়াই থকাকৈ আচলতে আমি জীয়াই নাছিলোঁ, পিছে মৰাও নাছিলোঁ। চকু পানী আছিল, কাৰখানাত ধোঁৱাই আমাৰ উশাহ আছিল। ছালত লগা হাড়ত জেঠৰ ভৰপক ৰ'দৰ উত্তাপ আছিল। আই আমি হেনো দেশৰ চৰ্দাৰ, দেশৰ আত্মা আৰু উশাহ। আমি নহ'লে হেনো দেশ নচলে। সেইবাবেই হ'বলা 5 বছৰীয়া ৰজা হোৱাৰ আখৰা হ'লেই আমি হওঁ নয়নৰ মণি, প্যাৰা বস্তু ভাই আৰু বেহেন। ৰুটিখন শেষ হ'বৰ হ'ল। আই ঘৰৰ ল'ৰাহে ঘৰলৈ উভতিছোঁ। পিঠিত সাঁচতীয়া সম্পদ কেইটাৰ ভৰ, কোলাতে শুইছে মোৰ সৰু পোনাকণ। আৰু 1 মিটাৰ পিছে পিছে মাকৰ আঙুলি ধৰি বৰ পোনাকণৰ লেকেচিয়া খোজ। মূৰৰ ওপৰত আমাৰ আকাশীযান উৰিছে, বাটত আমাক অতিক্ৰম কৰি বিষয়া মহাজনৰ গাড়ীবোৰে চেকুৰিছে। আমাৰ ভৰিৰ তলুৱা পুৰিছে আৰু জ্বলিছে। আমাৰ তেজৰ দাগত চেকা লাগিছে বাটত। গাৰ মলিয়ন কাপোৰেই মুখ ঢাকিছোঁ, নাক ঢাকিছোঁ, ঘামৰ পানীৰে গলা তিয়াইছোঁ। এখন ৰুটিৰে এচিকোট খাই গালৈ শকতি আনিছোঁ। হাই তোৰ কাষলৈ বহু দূৰ, তথাপি খোজ দিছোঁ। ঘৰখনতো সদায়ে ঘৰ।